তুমি আৰু মই। কি ভাবা তুমি? আমি দুয়ো সমকক্ষ হ'ব নোৱাৰিম নেকি? কেতিয়াবা তুমি দুয়োৰে ৰেষ্টুৰেণ্টৰ বিল দিবা আৰু কেতিয়াবা মই। মোৰ বাৰ্থডেত যদি তুমি মোক টি চাৰ্ট এটা গিফ্ট কৰা, মই তোমাৰ ছাৰপ্ৰাইজ বাৰ্থডে পাৰ্টিৰ প্লেন কৰি ধুনীয়া শাৰী এখন গিফ্ট কৰিব নোৱাৰিম নেকি? কি ভাবা তুমি? আমি দুয়ো সমকক্ষ কিয় হ'ব নোৱাৰিম? কেতিয়াবা মই তোমাক কিটচেনত অলপ হেল্প কৰি দিম। কেতিয়াবা মোৰ অফিচৰ কিবা টাইপিং কৰিব লগা থাকিলে গোটেই ৰাতি পপকৰ্ণ লৈ লেপটপৰ সন্মুখত তুমি বহি দিবা। কেতিয়াবা তুমি ক'ৰবালৈ ওলাই যাওঁতে তোমাৰ শাৰীখন মই ঠিক কৰি দিম। আৰু কেতিয়াবা তুমি মোৰ টাইপাত বান্ধি দিবা, মোৰ অফিচৰ বেগটো ৰেডি কৰি দিবা। কি ভাবা তুমি? আমি দুয়ো সমকক্ষ হ'ব নোৱাৰিম? এনেকৈ কেতিয়াবা তুমি আৰু কেতিয়াবা মই। চাবা, মৰমবোৰ তোমাৰ আৰু মোৰ মাজতেই সীমাবদ্ধ হৈ থাকিব।